to want me. You gotta know me. If you love me, you gotta show me. হেল্ল' বন্ধু বান্ধৱীসকল, মই পূৰবীয়ে মোৰ চেনেল এছামিজ ফুড এণ্ড ব্লগ চেনেলটোলৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে আগবঢ়াই লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তেনেহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাব নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিল। তেনেহ'লে আহকচোন আজিৰ এই আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱা হৈছে, ৰাতিপুৱা এতিয়া 10টা বাজিছে আৰু মই এতিয়া দোকানত যাওঁ আৰু বজাৰ কেইটামান কৰিবলগীয়া আছে। আৰু তাৰ পৰা আহিলেও মই আহি লগ পাই আছোঁ আৰু কি আনিলোঁ বাৰু দেখুৱাম আপোনালোকক মই। এতিয়া মই আহি আছোঁ আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। যাবৰ কাৰণে ৰেডি হ'লোঁ। এয়া মই লগত লৈছোঁ এই মাস্কখন। এইখন মাস্ক এতিয়া পিন্ধি ল'ম। এয়া মাস্ক পিন্ধিলোঁ আৰু লগত লৈছোঁ এটা বেগ। এইটো বেগ এতিয়া লৈ মই যাওঁ আৰু আহি আছোঁ তেনেহ'লে। আৰু এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ, এইটো হৈছে আমাৰ জটিয়াৰ এইটো পেট্ৰল পাম্প খুলিছে। এইটো নতুনকৈ ডাঙৰ, ইমান চাওকচোন নতুনকৈ খুলিছে। সেইকাৰণে দেখুৱাবলৈ আপোনালোকক মই বজাৰ কৰিব যাওঁতে। এয়া এতিয়া মই পুনৰ ঘৰলৈ উভতিছোঁ। বজাৰৰ পৰা আহিলোঁ, আহি মই কাপোৰ কানি সলালোঁ। এতিয়া মই ভাত বনাবলৈ যাম, যিহেতু দুপৰীয়া হ'লহি আৰু ভোকো লাগিছে বহুত। ৰাতিপুৱা চাহ আৰু বিস্কুটে খালোঁ যিহেতু। এতিয়া মই ভাত বনাব যাম আৰু ভাতৰ লগত বনাম ছাগলীৰ মাংস আৰু আপোনালোককো দেখুৱাম বাৰু মই কেনেদৰে বনালোঁ ছাগলীৰ মাংস। তেনেহ'লে ব'লক প্ৰথমতে ভাতখিনি বনাই লওঁ। ভাতখিনি বনাই খাই বৈ লওঁ, তাৰপিছতে মই আৰু এটা মই বস্তু দেখুৱাব লগা আছে, কিছুমান বস্তু আপোনালোকক যি মই বজাৰ কৰি আনিছিলোঁ সেয়া বস্তু দেখুৱাম বাৰু আপোনালোকক মই। তেনেহ'লে মই ভাতখিনি বনাই লওঁ। মই প্ৰথমতে মই যিহেতু এতিয়া ছাগলী মাংস বনাব যাম পাকঘৰত, সেইটো ৰেচিপি মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, ছাগলী মাংস ৰেচিপিটো। তেনেহ'লে ব'লক আমি পাকঘৰলৈ যাওঁ। ছাগলী মাংস বনাবৰ কাৰণে মই এয়া 3 পোৱা ছাগলী মাংস লৈছোঁ আৰু মাংসখিনি মই ভালদৰে ধুই চাফা কৰি লৈছোঁ। আৰু আলু লৈছোঁ ডাঙৰ চাইজৰ 2টা কাটি আৰু 3টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ। মছলাৰ কাৰণে ব্যৱহাৰ কৰিম মই এয়া জলকীয়া লৈছোঁ, শুকান জলকীয়া, জিৰা জালুক লৈছোঁ আৰু আদা আৰু নহৰু লৈছোঁ। এইখিনি মই মিক্সিত ভালদৰে পেষ্ট বনাই ল'লোঁ। আনফালে মই এখন কেৰাহী গৰম দিছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ প্ৰয়োজন হিচাপত। আপোনালোকেও মিঠাতেলে দিব। এতিয়া মই যিখিনি আলু কাটি ৰাখিছিলোঁ সেই আলুখিনি মই ইয়াতে ভালদৰে ফ্ৰাই কৰি ল'ম ৰংচোৱা হোৱালৈকে। মাংসৰ লগত আলু দিলে আলু ভাঙি যায়, সেইকাৰণে মই আলুখিনি প্ৰথমতে এনেদৰে ফ্ৰাই কৰি ল'ম নিমখ আৰু হালধি লগাই। এয়া ভালদৰে মই ফ্ৰাই কৰি ল'ম এতিয়া আলুখিনি। এয়া মোৰ ফ্ৰাই কৰা হৈ গৈছে আলুখিনি, সেইকাৰণে মই নমাই ল'লোঁ আন এটা বাচনত। আৰু একেখন কেৰাহীতে এতিয়া মই পিঁয়াজখিনিও দিলোঁ। দি এতিয়া পিঁয়াজখিনি মই প্ৰথমতে ৰংচোৱা হোৱালৈকে ভাজি ল'ম। আপোনালোকে এনেদৰে ভাজি ল'ব পিঁয়াজখিনি প্ৰথমতে। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজা হ'ল। এতিয়া যিখিনি মই পেষ্ট কৰি ৰাখিছিলোঁ মছলা সেইখিনিও দিলোঁ ইয়াতে। দি এতিয়া মই এইখিনি ভালদৰে ভাজি লওঁ মছলাখিনিও। তেতিয়ালৈকে মছলাৰ পানীখিনি ভালদৰে শুকাই নাহে, তেতিয়ালৈকে মই ভালদৰে ভাজি ল'ম মছলাখিনি। ঢাকোন দি মই ভাজি লওঁ। এয়া দেখিছে নহয় মছলাৰ পানী শুকাব ধৰিছে। এয়া আৰু অলপ টাইম ভাজি লৈছোঁ ভালদৰে। এতিয়া যিখিনি মই মাংস ধুই ৰাখিছিলোঁ সেইখিনিও দিলোঁ। দি এতিয়া মাংসখিনি মই ভাজি ল'ম। এতিয়া মই ইয়াতে হালধি দিছোঁ। তাৰপিছতে সোৱাদ অনুযায়ী নিমখো ব্যৱহাৰ কৰিম। এয়া তাৰপিছত পুনৰ এতিয়া ভালদৰে ভাজি ল'ম মাংসখিনি।
ঢাকন দি দি মই ভালদৰে ভাজি ল'ম মাংসখিনি এনেধৰণে ভাজি ল'ম যেতিয়ালৈকে মাংসখিনি আধা সিজা নহয় তেতিয়ালৈকে মই মাংসখিনি এনেদৰে ভাজি ল'ম প্ৰথমতে এয়া চাওক মাংসখিনি আধা ভাজা হৈ গৈছে পুৰা এতিয়া মই ইয়াতে আলুখিনি দিলোঁ যিখিনি মই ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি দি পুনৰ আৰু অলপ টাইম ভাজি ল'ম মই যাতে আলুখিনিটো মছলাখিনি ভালদৰে সোমাই যায় এতিয়া যিহেতু আলুখিনিও মোৰ ভাজা হৈছে ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ যি মই আগতে গৰম পানী কৰি ৰাখিছিলোঁ সেইখিনিও মই দিলোঁ ইয়াতে দি অলপ লৰাই লৈছোঁ আৰু যিহেতু ছাগলী মাংস হয় সেইকাৰণে মই মাংসখিনি কুকাৰত দিম তাৰ বাবে মই এটা কুকাৰত এনেধৰণে মাংসখিনি ল'লোঁ লৈ এতিয়া মই কুকাৰত ঢাকন দি মই 10-12টামান হুইচেল দিম যিহেতু ছাগলী মাংস হয় ভালদৰে সিজিব লাগিব সেইকাৰণে এয়া হৈ গৈছে মোৰ মাংসখিনি এতিয়া পুনৰ মই সেই কেৰাহীটোত ঢালি দিলোঁ মাংসখিনি যিহেতু মোৰ হৈ গৈছে কুকাৰত এতিয়া এইখিনি মই ভালদৰে অলপ টাইম উতলিব দিছোঁ এয়া তাৰপিছত লৰাই দিছোঁ পুনৰ এতিয়া ইয়াতে মই জলকীয়াৰ গুড়া দিছোঁ কালাৰৰ কাৰণে দি পুনৰ লৰাই দিছোঁ তাৰপিছতে এতিয়া শেষত মই গৰম মছলা ব্যৱহাৰ কৰিম এতিয়া শেষত মই ইয়াত গোটা গৰম মছলা যিহেতু খুন্দি ৰাখিছিলোঁ সেয়া দিলোঁ দি মই ভালদৰে মিলাই দিছোঁ মাংসখিনিৰ লগত আৰু এতিয়া গেছটো মই অফ কৰি দিলোঁ দি পুনৰ ভালদৰে মিলাই দিছোঁ মই এয়া আমাৰ ছাগলী মাংস হৈ গৈছে এনেদৰে বনাই খাবচোন বিৰাট টেষ্টি লাগে আৰু মই ভাত খালোঁ আৰু আপোনালোকক মই যিটো বস্তু দেখাবলৈ লৈছোঁ সেয়া মই বজাৰ কৰিছিলোঁ কেইটামান আৰু মই সেই বজাৰখিনি দেখুৱাম আপোনালোকক মই কি কৰিলোঁ বেছি কৰা নাই তথাপিও দেখুৱাম আৰু যিহেতু বজাৰ কৰি আনিছোঁ আৰু দেখুৱাম আপোনালোকক বাৰু মই এয়া ইপি আনিলোঁ 10 পেকেট ইপি আনিলোঁ এয়া যিহেতু লাগিয়ে থাকে গধূলি মই খাবৰ কাৰণে সেইকাৰণে আনি থৈ দিছোঁ কেইটামান তাৰপিছতে আনিছোঁ এইটো ডাঙৰ ডাঙৰ নিমকি এইটো চাহ দি খাবলৈ আনিছোঁ ৰাতিপুৱা চাহ দি খাব ভাল এইটো নিমকি আনিলোঁ এইটো লৈছে 50 টকা তাৰপিছতে আনিছোঁ এটা ডব চাবোন এইটো ডব চাবোন হয় মই ডব চাবোনে খানো সেইটো কাৰণে মই ডব চাবোনে আনিলোঁ এটা এইটো আনি থৈ দিছোঁ তাৰপিছত চাওমিনৰ পেকেট আনি থোৱা আছিলে মানে চাওমিন মানে ভাল লাগে বহুত ভাল লাগে খাই সেইটো কাৰণে এটা বন্ধাকবি ল'লোঁ চাওমিনৰ লগত বনাই খাবৰ কাৰণে তাৰপিছতে ল'লোঁ এয়া গাজৰ ল'লোঁ কেইটামান মানে কি এক পোৱা লৈছোঁ এয়া গাজৰ দেখুৱাই আছোঁ বাৰু আপোনালোকক মই গাজৰ কেইটামানো ল'লোঁ যিহেতু অলপ চব্জি দি ভাল লাগে বন্ধাকবি আৰু গাজৰ দিলে মানে ভাল লাগে আৰু চাওমিনখিনি খাই সেইকাৰণে এয়া ল'লোঁ এয়াই বজাৰ তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাই বহুত ধন্যবাদ থাকিল পুনৰ নতুন এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই